বন্ধুবৰ্গ, আজি মই আপোনালোকক এনে এটি তথ্য দিবলৈ ওলাইছোঁ যাৰ দ্বাৰা আপুনিও একে ৰাতিত একে দিনাই হৈ পৰিব পাৰে কোটিপতি। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটি দবাই ভিতৰলৈ সোমাই আহক। বন্ধুবৰ্গ, আপুনিও নিশাৰ ভিতৰতে এতিয়া কোটিপতি হ'ব পাৰিব। আপুনি কেৱল অবৈধ টকা সম্পত্তিৰ খবৰ সংগ্ৰহ কৰি খবৰটি দিব লাগিব আয়কৰ বিভাগক। যদি আপুনি আয়কৰ বিভাগক ক'লা ধনৰ খবৰ দিব পাৰে, তেন্তে আপুনি উপাৰ্জন কৰিব পাৰিব 5 কোটি টকা পৰ্যন্ত। সবিশেষ তথ্য দিলে আপুনিও হৈ পৰিব পাৰে কোটিপতি। কোনো অবৈধ সম্পত্তি নতুবা বিদেশত জমা থকা ক'লা ধনৰ বিষয়ে কোনো ব্যক্তিয়ে যদি সঠিক তথ্য দিয়ে, তেন্তে সেই ব্যক্তিজনক আয়কৰ বিভাগে 1 পৰা 5 কোটি টকাৰ উপহাৰ দিব বুলি আজি ঘোষণা কৰিছে। এনেধৰণৰ খবৰ আয়কৰ বিভাগৰ IT আয়ুক্তক দি ধন উপাৰ্জন কৰিব পাৰিব। দেশৰ ক'লা ধনৰ খবৰ দিলে 1 কোটি আৰু বিদেশৰ ক'লা ধনৰ খবৰ যদি দিয়ে তেনে 5 কোটি পৰ্যন্ত টকা লাভ কৰিব খবৰ দিওঁতাই। প্ৰত্যক্ষ কৰ আয়োগ চমুকৈ CBDT-য়ে আয়কৰ মুখবিৰ ইনাম যোজনাৰ বৰ্তমান সাল সলনি কৰিছে। ইয়াৰ দ্বাৰা দেশৰ ভিতৰত অবৈধ উপাৰ্জন নতুবা সম্পত্তিৰ ৰাজহ ফাঁকিক খবৰ আয়কৰ বিভাগক দিলে লাভ কৰিব এই বৃহৎ পৰিমাণৰ টকা। আয়কৰ বিভাগে ক'লা ধন চুৰি ৰোধ কৰাৰ লগতে জনসাধাৰণক এই অভিযানৰ সৈতে জড়িত কৰিবলৈ এই কথা ঘোষণা কৰিছে। তেনে বন্ধুবৰ্গ, সময় এতিয়া ক'লা ধন দেখুৱাই বগা ধন সংগ্ৰহ কৰাৰ। ধন্যবাদ।